কিন্তু মনটো আজি মোৰ খুব বেয়া। ৰাতিপুৱা 10 বজাত অকমান ভাত খাইছো, মই পৰিবাৰক কৈছো এৰা এই প্ৰথম ভাত খাইছো তুমি চাউলখিনি বাচিব নোৱাৰা, এটা শিলগুটি ভগৱানে তোমাক চকু দুটা এনেই দিছে, এটা শিলগুটিও বাচিব নোৱাৰা, আজিকালি 13টা ওপৰত আপোনাকো ভগৱানে 32টা দাঁত এনাই দিছে, দুটা শিলগুটিও চবে খাব নৰে। তাৰপিছতে কাজিয়া লগাই দিছে, শুনক আপুনি শিলগুটিত ধৰিছে। মই যেতিয়া বালিকা কলেজত পঢ়ো, সৰস্বতী পূজাৰ আগা দিনা মোক পাটৰ কাপোৰ দিছিলা, সকলোতকৈ ধুনীয়া কাপোৰযোৰ মোৰ আছিল। মাঘৰ বিহুত তুমি সোণৰ আঙুঠি দিছিলা, বহাগত তুমি মুগাৰ ছেট দিছিলা, কলেজত একো নোকোৱাতে বহুত বস্তু মোক দিছিলা। কিন্তু বিয়াৰ পিছত মই এটা বস্তুও পোৱা নাই, কাৰণটো কি? বোলে কাৰণটো শুনা, বৰশীত অহা মাছক পাৰত কোনোবাই টোপ খুৱাব, যি খালা পানীৰ তলতে খালা, এতিয়া ককত ভৰাইছো আৰু টোপ খুৱাম। নতুনকৈ ভাল পাই বিয়া কৰাবিলাকৰ কামত আহিব। আজি ৰাতিপুৱা মই কেনেকৈ হ'ম, মই চন্দনালৈ তাকে কৈ আছো। আজি দিনটো ইমান বিজুতি, পুৱা মই উঠিছো বজাৰত যাম, এটা ডেকা ল'ৰাই পদুম ফুল এটা লৈ ৰৈ আছে। মই বোলো বাপু ডেকা ল'ৰা ধৰ্মত মতি, মই অলপ লক্ষ্য কৰি আছো, চাওঁ যে এই চামতাৰ ফালৰ পৰা ধুনীয়া ছোৱালী এজনী গৈছে, ল'ৰাটোৱে পদুম ফুলটো আগবঢ়াই দিছে, ছোৱালীজনী 100। তেৰা ল'ৰাটোৱে কৈছে তুমি মোক মৰা নাই, তুমি মোৰ প্ৰেমক মাৰিছা, তুমি মোৰ প্ৰেমক অপমান কৰিছা। তেতিয়া ছোৱালীজনী কৈছে তেনেকৈ নকবা স্বপনদা, তোমাকো মৰা নাই, প্ৰেমকো অপমান কৰা নাই। তুমি দিছা বিজেপিৰ প্ৰতীক, মই দিছো কংগ্ৰেছৰ প্ৰতীক। আজি ৰাতিপুৱা এজন মানুহ মই সুধিলো, তেওঁ যেতিয়া বজাৰত যায় ঘৈণীয়েকক হাতত ধৰি যায়, সদায় হাতত ধৰি যায়। আমি আৰু পৰিবৰে আৰু মই বহুত গেপত যাওঁ, আগৰ দিনৰ মানুহ। পৰিবৰে মোক কৈ চাওকচোন এইবিলাকে দেখছিনে সদায় হাতত ধৰি লৈ যায়। মই মানুহজনক ক'লো দাদা আপুনি বৌক সদায় হাতত ধৰি কিয় লৈ যায়? হাতত নধৰিলি তেওঁ কাপোৰৰ দোকানত সোমোই, ভাবছি নেকি তেওঁ ভাল পাই নিছো? নহয়, তেওঁ হাতত নধৰিলি চাব নেকি প্ৰমাণ, এতিয়া কাপোৰৰ দোকানত সোমাব। মই কালি এখন বিহুৰ ফাংচনত গৈছো, 13টা বিলাকে চব নীল লৈছে। মই এজনী মাতি আনিছো, বৌ শুনক আপোনালোকে হিন্দুৰ ল'বৰ ইমান আধুনিক হৈ গৈছে, এটা নীল লৈছে, ফটা নীল, শিৰত নীল, কিয় নীল লৈছে? বোলে নাজানা নেকি, তোমাৰ দাদা ৰেলৰ ড্ৰাইভাৰ, ৰঙা ললে কাষকে নাহে, এই নীলে লোৱাৰ কাৰণেহে কাষ চাপছি। আজিকালি আপোনালোকে জানে ভেলেণ্টাইন ডে এটা প্ৰেমৰ দিন হৈছে। মই গুৱাহাটী নেহৰু গোটেই পাৰ্কবিলাকত ঘূৰিব যাওঁ, সেইদিনা প্ৰেমৰ কি একদিন যাই মই দেখো যে নেহৰু পাৰ্কত এখন সৰু টেবুল আছে, এখন চাহ দোকান, সৰু গছ এডালৰ তলত এটা ল'ৰা আৰু এটা ছোৱালী দৌৰ মাৰি গৈছে। ল'ৰাটো কৈছে মালা কি খোৱা অৰ্ডাৰ দিয়া? ছোৱালীজনী কৈছে মোৰ কাৰণে চাও প্লেট আৰু তোমাৰ কাৰণে 108 খান মাতা। মোৰ কাৰণে 108? তুমি আৰু মই ইয়াতে হোটেলত সোমোৱা, দাদাই দেখা পাইছে তোমাক মাৰাটো খাটাং। অকমান আগুৱাই গৈছো, এডাল গছৰ তলত কিবা মূৰ্তি হৈ আছে। মই বোলো কি ভেলেণ্টাইন ডে? মই যে চাওঁ লাহে লাহে মূৰ্তিটো নাট দিছে, ছোৱালীটো নাট দিছে। এই কি চাই আছা মোৰ চকুলে, কি দেখিছা মোৰ চকুত? ল'ৰাটোৱে কৈছে মই তোমাৰ চকুত কি দেখিছা মোৰ চকুত? মই তোমাৰ চকুত কি দেখিছা? মই তোমাৰ চকুত দেখিছো সাগৰৰ নীলা এচামুচ পানী। আৰু কি দেখিছা মোৰ চকুত? আৰু মই তোমাৰ চকুত দেখিছো সন্ধিয়া ধপ ধপ কৰি উৰি অহা শুদ্ধ বগলী এজাক। আৰু কি দেখিছা মোৰ চকুত? তেতিয়া কাষত এটা বুঢ়া মানুহে বাপা মোৰ হৰ গৰুটো দেখিছ নেকি, চচোন চ।